মই গৈছিলোঁ এখন খুব ধুনীয়া ঠাইলৈ। গৰম বন্ধ বুলি গৈ আছোঁ আৰু অলপ ফুৰিবলৈ। এইখিনি হৈছে মাঞ্জা, মানে ডিফুৰ পৰা প্ৰায় 24 কিলোমিটাৰ দূৰত, মাঞ্জাৰ পৰা প্ৰায় 9-10 কিলোমিটাৰ দূৰৰ চিলনি। তাত টিকেট কাটিব লাগে। মাহিৰ পাছ থকাৰ কাৰণে আমি আহিব পাৰিলোঁ বাৰু টিকেট নকটাকৈ। চাওকচোন ইমান গাড়ী, বহুত মানুহ আহিছে ইয়ালৈ। যিহেতু ছামাৰ ভেকেশ্যন চলি আছে, সেই মানুহবোৰ আহিছে। আমি আহি পাওঁতে ৰ'দে আছিলে, গৰমো লাগিছে ৰ'দো লাগিছে প্ৰথম গৈ পাওঁতে, কিন্তু ভিতৰলৈ সোমাই গৈ এইবোৰ চাওকচোন, ইমান ধুনীয়া পানী পৰিৱেশ নহয়, একদম মানে চাৰিওফালে ইফালে সেউজীয়া গছ গছনিৰে ভৰপূৰ, আৰু ইফালে ইমান ধুনীয়া লাগিছে নহয় পানীখিনি দেখি, একদম মানে গা ধুব মন গৈছে। বহুত মানুহ গৈছে, প্ৰায় সকলোৱে আৰু তাত গা পা ধুইছে। কিছুমান মানুহে বনাই খাইছে আৰু কিছুমান মানুহে পেকিং কৰি লৈ গৈছে খানা। তাত পিকনিক খাব যায়, অকল যে একদম পিকনিকৰ ছিজনতহে তাত পিকনিক যায় তেনে নহয়। গৈ পাই ধুনুৰ একদম যি অশান্তি আইচক্ৰীম দেখি, সেয়ে চবেই আইচক্ৰীম খালোঁ, আৰু তাই প্ৰথম ভয়ে খাইছে পানীত যাবলৈ। তাৰ পাছত আৰু চাবচোন, তাই একদম পানী দেখি, কাপোৰো নিয়া নাছিলোঁ ধুনুৰ এক্সট্ৰা। তাৰ পাছতো আৰু গ'ল খেলিবলৈ প্ৰথম। সেয়া মানুহবোৰে একদম পিকনিক খাই আছে আৰু বনাই কৰি নাচিছে, গান গাইছে, খাইছে, অলপ জুলনা কৰিলে তাই। এখন জুলনা এইফালে চিগাই আছিল, তাৰপিছত শ্লাইডিং কৰিলে। বিশেষ একো আৰু তাত খেলা বস্তু নাই বাৰু, সেইবোৰে আছিলে। বিশেষ কাপোৰ তাই নিয়া হোৱা নাছিলে, সেইকাৰণে দেউতাকে গা ধুম বুলি নিয়া গামোচাখনকে তাইক দি দিলোঁ। গামোচা পিন্ধি আৰু ধুনু গা ধুলে, দেউতাকেও গা ধুলে। মই গা ধুব নোৱাৰিলোঁ, মন গৈছিলে বাৰু দেই। বহুত মানুহ তাত, ল'ৰা ছোৱালী বুলি তেনেকুৱা কোনো ধৰণৰ কথা নাই, মানে চবেই আৰু কি ধুনীয়াকৈ একদম ছামাৰ ভেকেশ্যন এনজয় কৰিছে। ইমান ধুনীয়া পানীৰ মাজত চবেই একদম, কিন্তু যিহেতু কাপোৰেই নিনিলোঁ আৰু চেঞ্জ কৰিবলৈ, গতিকে নতুন আৰু আপোনালোকো যাব পাৰে। এইখিনি ঠাইখিনিৰ নাম হৈছে চিলনি, কাৰ্বি আংলং জিলাৰে হয়। পিকনিক খাওঁ বুলি ক'লে ঠাণ্ডা দিনতো যাব পাৰে, তথাপিও এতিয়া গ'লে মানে বহুত ভাল পাব, যিহেতু একদম তাত পানীৰে জেগা হয়। ভালকৈ ধুনীয়াকৈ একদম মানে তাত দিন পানীৰ মাজত কটাব পাৰিব। গৰম দিনতে যিহেতু এনেকৈ গা ধুই ভাল পাব, ঠাণ্ডাত আৰু এনেকৈ গা ধুবতো নোৱাৰিব। আমাৰ ছোৱালীয়ে গামোচাখন পিন্ধিয়ে আৰু গা ধুবলগীয়া হ'ল আৰু। তাই পানীত প্ৰথমতে নামিব ভয় কৰিছে যদিও পাছত পানীৰ পৰা আহিবই নিবিচৰা হ'ল। যাবচোন আপোনালোকো, খুব ভাল লাগিব জেগাখিনিত গ'লে। ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অলপ দূৰ এনেকৈ ধৰণে আঁতৰি গৈ প্ৰকৃতিৰ মাজত কটালে বহুতেই ভাল লাগে, নহয়নে? আমাৰ দেউতাক আৰু ছোৱালীয়ে কিন্তু পুৰা এনজয় কৰিলে গৈ।